নমস্কাৰ, প্ৰিন্সেছ কিটচেনলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আপোনালোকৰ মাজলৈ এটা নতুন ৰেচিপি লৈ আহিছোঁ। গুটি কচুৰ সৈতে মাছৰ আঞ্জা কেনেকৈ বনালোঁ মোৰ লগত থাকিলে দেখা পাব। লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব আৰু লাইক কৰি দিব। ব'লক এতিয়া কেনেকৈ বনালোঁ চাওঁ। প্ৰথমে আমি এই কচুখিনি ভালদৰে বইল কৰি ল'ম। এইখিনি মই অলৰেডি বইল কৰি থৈছোঁ। এতিয়া এনেকৈ পিঁয়াজ দুটা লৈ মই কাটি ল'লোঁ আৰু বিলাহী লৈছোঁ মই এনেকৈ দীঘল দীঘলকৈ কাটি ল'ব। তাৰপিছত আমি লৈছোঁ আদা নহৰুৰ পেষ্ট। মই অলপমান ব্যৱহাৰ কৰিছোঁ, আপোনালোকে জোখ অনুসাৰে কৰিব। তাৰপিছত তেজপাত এখিলা লৈছোঁ আৰু শুকান জলকীয়া এটা লৈছোঁ। তেল গৰম হোৱাৰ লগে লগে মিঠি গুটি আৰু কালজিৰা দিম, তেজপাত এখিলা দিম আৰু শুকান জলকীয়া। তাৰ লগে লগে কুটি থোৱা পিঁয়াজখিনি আমি ইয়াত দি দিম। অলপ সময় ভাজিম। ভালদৰে ভাজি থাকিব কেঁচা গোন্ধটো আঁতৰালৈকে। তাৰপিছত আমি ব্যৱহাৰ কৰিম আদা নহৰুৰ পেষ্ট। ইয়াৰ কেঁচা গোন্ধ যোৱালৈকে ভাজি থাকিব আপোনালোকেও। এতিয়া দিছোঁ হালধি, তাৰপিছত অলপ নিমখ, আপোনালোকে জোখ অনুসাৰে দিব। এতিয়া এনেদৰেই ভাজি থাকিব। ইয়াৰ কেঁচা গোন্ধটো গ'লেহে আচলতে ভাল লাগিব পিছলৈ খাই, নহ'লে আদা নহৰুৰ গোন্ধ আহি থাকিব। পিঁয়াজখিনি অলপ ভালদৰে সিজাৰ পিছত আমি বিলাহীখিনি দিম। দিয়াৰ পিছত যেনেকৈ পিঁয়াজখিনি অলপ সময় ভাজি আছিলোঁ, এতিয়া বিলাহীখিনিৰ লগত পিঁয়াজ এনেকৈ ভাজি থাকিম। এয়া চাওক কিমান ধুনীয়াকৈ সিজি গ'ল বিলাহী আৰু পিঁয়াজ, একদম ধুনীয়াকৈ সিজিলে। আৰু এতিয়া গুটি কচুখিনি আমি ইয়াত দিম। তাৰপিছত এইখিনি লাহে লাহে আমি মিহলাই ল'ম বিলাহী আৰু পিঁয়াজখিনিৰ লগত। মই ইয়াত 4 পিচ মাছ লৈছোঁ। ক্ৰছ মাছ হয়, অলপ কাঢ়াকৈ মই ভাজি লৈছোঁ। আপোনালোকেও যদি টানকৈ বেয়া পায় তেন্তে কোমলকৈ ৰাখিব পাৰে। এতিয়া আমি এই গুটি কচুখিনি অলপমান ভাঙি ল'ম। আপোনালোকে কমপ্লিট ভাঙি নেপেলাব, অলপমান ভাঙিলেই হ'ল। এতিয়া আমি ইয়াত গৰম পানী ব্যৱহাৰ কৰিম। গৰম পানী ব্যৱহাৰ কৰাৰ পিছত আমি ইয়াত মাছ 4 পিচ দি দিম। এতিয়া লাহে লাহে লৰাব, জোৰছে নলৰাব, মানে ভাঙি যোৱাৰ চান্স থাকে। এতিয়া আমি আকৌ অলপ গৰম পানী ব্যৱহাৰ কৰিম। তাৰপিছত অলপ লৰাই আমি ঢাকোন মাৰি দিম। ঢাকোন মাৰিলে উতল ভালকৈ আহে। ঢাকোন খোলাৰ পিছত কিমান ধুনীয়াকৈ উতলিছে আপোনালোকে নিজেই দেখিছে। এতিয়া অলপ লৰাই চাব। হৈ গৈছে কমপ্লিট। এতিয়া আমি ব্যৱহাৰ কৰিম ধনিয়া পাত। ইয়াত ধনিয়া দিম আমি। প্ৰায় মানুহে এই ৰেচিপিটো জানে, আমাৰ অসমীয়া মানুহৰ প্ৰিয় খাদ্যই হয়। আৰু যোনে নাজানে এবাৰ মোৰ ভিডিঅ'টো চাই বনাব ট্ৰাই কৰিব। যদি ভাল লাগে কমেণ্টত এবাৰ নিশ্চয় জনাব। লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব আৰু লাইক কৰি দিব। থেংক ইউ। এতিয়াৰ কাৰণে বাই বাই।